এওঁ এগৰাকী শিক্ষক, নগাঁৱৰ জুৰিয়াত ঘৰ তেওঁৰ। আপুনি কথাটো শুনি বেয়া পাব, অপ্ৰিয় হ'লেও সত্য কথা যে শিক্ষক এগৰাকীৰ বাহিৰা পইচা নাথাকে। হিচাপত পোৱা মাহৰ সেই টকাকেইটাৰে ঘৰৰ সমস্যা লগতে প্ৰয়োজনীয় আচবাববিলাক যোগাৰ কৰি ল'ব লাগে। গতিকে তেওঁৰ ঘৰৰ চৌহদৰ প্ৰয়োজনীয় ৱাল এখন বনাইছে। তেওঁ ইউটিউব ফেচবুকৰ ভিডিঅ' দেখি এই বাউণ্ডেৰী ৱালখন প্ৰস্তুত কৰা নাছিলে। তেওঁৰ কলিগ এগৰাকীয়ে ঘৰতে দিয়া বাউণ্ডেৰী ৱালখন নাইবা এই বাউণ্ডেৰী ৱালখন ৰং কৰি দিয়াৰ পিছত দেখিবলৈ সুন্দৰ হোৱা পৰিৱেশটো দেখি তেওঁ থিৰাং কৰিলে যে এখন বাউণ্ডেৰী ৱাল প্ৰস্তুত কৰিব তেওঁৰ ঘৰত। এয়া কাম চলিছে। শিক্ষকগৰাকীৰ এই বাউণ্ডেৰী ৱালৰ কামটো পাইছে ছাত্ৰজনেও শিক্ষকৰ শ্ৰদ্ধাৰে বাউণ্ডেৰী ৱালখনৰ কামটো কৰি দিছে আৰু শিক্ষকজনেও সেই গাঁওখনত যিহেতু আগলৈকে বাউণ্ডেৰী ৱালৰ কাম হোৱা নাছিলে, সেই কামেৰে শিক্ষকগৰাকীয়ে অন্ততঃ ছাত্ৰজনক কাম কৰাৰ সুবিধা দিলে আৰু ছাত্ৰজনৰ এই কামটো 10জনে গম পোৱাকৈ সুবিধাকণো কৰি দিলে শিক্ষকগৰাকীয়ে। মোৰ এগৰাকী সহ শিক্ষয়িত্ৰীয়ে তেওঁ মানে বাউণ্ডেৰী ৱাল দিছে, এইটো ৱাল দি পেলাই এতিয়া তেওঁ ধুনীয়াকে চলি আছে। ধুনীয়াকে আছে টাউনত। আচ্ছা, তেজপুৰ টাউনত তেওঁৰ ঘৰ, টাউনতো তেওঁ দিছে, ধুনীয়াকে চলি আছে। কাৰণ এতিয়া আমাৰ কাৰণে পইচা পাতি মাষ্টৰ মানুহতো আৰু একো নাথাকে, পইচা আমাৰ বেছি পইচা নাথাকে, গতিকে আৰু লাগেও, কামটোও লাগে আমাক। গতিকে সেইকাৰণে মানে এই কামটো ভাবিলো আৰু এনেকে কৰা ভাল হ'ব নেকি। টকা যদি ৰেহাই হয় নাই, টকা ৰেহাই কথাহে চিন্তা কৰিম। আৰু ল'ৰাকেইটাও আমাৰ অঞ্চলৰে ল'ৰা, তেওঁলোক এনে নিবনুৱা হৈ আছে, ইণ্ডাষ্ট্ৰিটো খুলিছে, অকণ সহায় কৰি দিলো আৰু আৰ্থিকভাৱে অকণ সহায় পাব তেওঁলোকে। দিয়কচোন আপোনাৰ নাম্বাৰটো কওকচোন, ইয়াতে ফোনত কামটো কৰি ক'ব। নাম্বাৰ মানে প্ৰথম নম্বৰ হ'ল আপোনাৰ 84353408 আৰু দ্বিতীয়টো হ'ল আপোনাৰ 9957769378। ছাৰে মানে বিচাৰিছে, মানে পোৱা নাই। পিছত মানে ছাৰে আমাৰ ঘৰৰ ফালে গৈছে, গৈ পেলাই চালে যে ময়ো খুলিছোঁ বুলি। ঘৰত গৈছে, গৈ পেলাই ছাৰে কয় তুমি খুলিছা, ভালেই হ'ল, তেতিয়াহ'লে মোৰো কাম আছে অলপ কৰি দিয়া। ছাৰে নিজে গৈছে ছাৰে। কেনেকুৱা পালে এতিয়া বৰদেউতা কামটো কওকচোন। ভাল পাইছে এতিয়া মানে ধৰি লওক এনে লুক দেখাটো এতিয়াতো দেখিছে হয় নে নাই? সুন্দৰ হৈছে, ফিনিচিং ধুনীয়া, ভাল লাগিছে। ইয়াত ৰং চং কৰি দিলে আৰু ভাল লাগিব। আপুনি ৰঙো কৰিব এতিয়া? ৰং কৰাব লাগিব, তেতিয়া ভাল লাগিব আৰু শ্ব'টো আহিব। ৱালত মানে ইটাৰ ৱালতকে বহুত ফাইন হ'ব বস্তু। আৰু পিছত কাটিং কৰি দিলেই হ'ল। তিনিটা প্লেট আছে, এটা প্লেট কাটিলে, এইটো প্লেট কাটিলে, এনেকে কাটি আপুনি উঠাই পেলাই বেলেগলৈ লৈ যাব পৰা ব্যৱস্থা আছে। আৰু এইটো ইচ্ছা কৰিলে ঢালাইটো উঠাই দিলে, আপোনাৰ পোষ্টকেইটা উঠাই নি ইয়াৰ পৰা আপুনি বিভিন্ন ঠাইলৈ নিব পাৰে আৰু সুবিধা অনুসৰি আপোনাৰ। গতিকে সেইটো কাৰণে কেইবাটাও প্লাছ পইণ্ট পইচা আৰু ইয়াৰ যিটো দাম মই শুনিলো এখন ৱাল হোৱাৰ দাম, হয়তো চাগে এনেকে ইটাৰ যদি ৱাল বনাওঁ তেনেহ'লে ইটাখিনিৰ দামেই সিমানখিনি হ'ব, হয়তো বেছিহে হ'ব। গতিকে মই ভাবোঁ নম্বৰটো তলত আহি আছে, আপোনালোকে এবাৰ যোগাযোগ কৰি লওক। কথাটো হ'ল কি এইটোৱে যে আপোনাৰ খৰচ কমিব, মানে কম সময়ত হ'ব। থাৰ্ড কথা হ'ল কি, এইখন আপুনি কি কয় শ্বিফটেড কৰিব পৰা এখন ৱাল, যিখন আমি জানো যে ইটাৰ ৱাল কেতিয়াও শ্বিফ্ট হ'বই নোৱাৰে, বা শ্বিফ্ট কৰিব যোৱাৰ লগে লগে আমাৰ বহুত বেছি পইচা খৰচ নষ্ট। গতিকে শ্বিফটিঙৰ মেইন সুবিধা আছে, সেইটো হয়তো আপোনালোকে আজিলৈকে শুনাই নাছিল। আৰু মই আকৌ কৈছোঁ যে মানে স্ক্ৰীনত নাম্বাৰকেইটা আহি আছে, এবাৰ যোগাযোগ কৰক। আপুনি কাজিৰঙা কৰিছে, আৰু কাজিৰঙাত কৰিছে, নগাঁৱত কৰিছে, ৰহাত কৰিছে, আৰু লোৱাৰ আছামৰ ফালে গৈছেনে? 3 বছৰ হ'লেই নহয় আপোনাৰ? শিৱসাগৰ, ডিমাপুৰ গৈছে, বোকাজান। আচ্ছা, বোকাজান। অ'কে, এইটো পোষ্টতে আপোনাৰ ভীম দিব পৰা যায়। অ'কে, বিম নিদিলে হৈ যায়। এইটো ধৰক সমান মাটি হ'লে বিম চিম নালাগে, আপোনাৰ 2.5 ফুটলৈকে মাটিৰ তলত পোতা থাকে। 2.5 ফুটলৈকে পুতি পেলাই আমি আকৌ 1 ফুটলৈকে ঢালাই দি ভৰাই দিওঁ। জইন যে মাৰিব যে, জইন আপুনি মেচিন দি পেলাই কাটি দিলেই হ'ল, টাইলছৰ নিচিনা কাটি পেলাই এটা প্লেট উঠাই খালি জইনটোত মেচিন ভৰালেই হৈ গ'ল এনেকুৱাত ন? আশীৰ্বাদো ল'লে ন? মোৰ আশীৰ্বাদো ল'লে, আৰু তেওঁ ফাইনেন্সিয়েলি কিছু তেওঁ সকাহ হ'ব। যিহেতু তেওঁ চাকৰি বাকৰি নাইকিয়া, নিবনুৱা যুৱক হিচাপে এই 3জন ল'ৰা আজি 7:30 আহিছে, এতিয়া প্ৰায় শেষ হৈ যাব কামখিনি প্ৰায় শেষ হৈ যাব। গতিকে এইটো বহুত লাভ আছে। ৰাইজে লগাব পাৰে ইচ্ছা কৰিলে তেখেতসকলে, যদি তেওঁলোকে কাম কৰে।